হেল্ল' ফ্ৰেণ্ডছ, আজি মই এটা ভ্লগ ভিডিঅ' লৈ আহিছোঁ, নতুন ভ্লগ ভিডিঅ'। আমি পথাৰলৈ যাম। পথাৰলৈ যোৱা মানে পথাৰত গৈ আমি ধান কাটি আছে আমাৰ, আৰু আমি মানে ধান কাটিবলৈ যাম। ধান কটা মানুহক ভাত দিমগৈ, আমিও ভাত খাম। এতিয়া ইয়াত ভাত বনাই আছোঁ। মই পাকঘৰত সোমাই আছোঁ দেই, পাকঘৰত সোমাইছোঁ। এইফালে ইয়াত ভাত ৰান্ধি আছে। এইগৰাকীয়ে ভাত ৰান্ধি আছে। এয়া মাংস বনাইছোঁ। এয়া কেনেকুৱা হৈছে ক'ব হা, কেনেকুৱা হৈছে ক'ব দেই। এয়া ক'ব হা কেনেকুৱা হৈছে। মাংস আমি ইয়াত বনাই আছোঁ। আমি যাম আৰু পথাৰত যাম। আমি পথাৰলৈ যাম। এতিয়া ঘৰত আছোঁ, কাৰণ বস্তু আমি ইয়াত যোগাৰ কৰিছোঁৱেই। এইখিনিয়ে এইফালে ভাত ৰান্ধি আছে। ভাত ৰান্ধি আছে। এয়া মোৰ বা হয়। এয়া ভাত এইফালে ৰান্ধি আছে। এয়া মাংস বনাই আছে। ভাত বনাই হ'ল, এতিয়া মাংস বনাই আছে হা। আমি মাংসটো কেনেকুৱা হৈছে খাই মেলিহে ক'ম কিন্তু দেই, এতিয়া ক'ব নোৱাৰি। এতিয়া বনাই আছোঁ। আমি পথাৰলৈ যামগৈ। আমি এতিয়া পথাৰত যাম। আমি পথাৰলৈ আহি আছোঁ। লগত মোৰ বা আছে। আমি বেগত বস্তু লৈ আহিছোঁ, মানে বাচন বৰ্তন। ভাত আৰু মাংস আগত লৈ গ'ল। আমি এতিয়া খোজকাঢ়ি আহি আছোঁ পথাৰলৈ। একদম পূৰা অলপ দূৰ আছে সেইটো পথাৰত ধাউনি লাগি আছে। আমি পথাৰ মানে পামগৈ আৰু এয়া আমাৰ বা মানে কথা ক'বলৈ লাজ কৰে, সেইকাৰণে ফোনত কথা পতাৰ পজিশ্যনটো মানে দি দিছে। কথা পাতিবলৈ লাজ কৰে দেই। এইখিনি আমাৰ ধান কাটি আছে যে, আমি ধান মানে আমাৰ পথাৰ এখন, মই পথাৰো অকণমান দেখুৱাই দিছোঁ। চাওক, আঘোণৰ পথাৰ যেন লাগি গৈছে। পথাৰত থাকি বহুত ভাল লাগে। সেইফালে মানে ভাত বাঢ়ি আছে খাবলৈ, ভাত বাঢ়ি আছে। একদম পথাৰত ভাত খোৱাৰ এটা আমেজেই বেলেগ, বহুত মজা লাগে। আৰু ভিডিঅ'টো আপোনালোকে লাইক এটা কৰি দিব, আৰু যদি আপুনি নতুনকৈ চাই আছে মোৰ ভিডিঅ'টো, তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। কিয়নো মই ভিডিঅ'টো বহুত কষ্ট কৰি বনাইছোঁ ন। আৰু আঘোণৰ পথাৰ মানেতো জানেই সকলোৱে কিমান ভাল লাগে। পথাৰত থাকি ভালেই লাগে। আমি ভাত খাম। ভাত দি আছে ব্ৰইলাৰ মাংস। পথাৰত ভাত সাজ ব্ৰইলাৰ বুলিয়েই নহয়, পথাৰত নিমখ তেলেও বহুত ভাল লাগে। কাৰণ খেতি কৰা যেনেকৈ গোট পায় ন, পথাৰত খাই কিমান টেষ্ট লাগে। এতিয়া ভাত বাঢ়ি আছে। একদম নাচি দিবলৈহে মন যায় দেই, একদম নাচি দিবলৈ মন যায়। একদম ৰান্ধনি মানে দি দিছোঁ। তত নাই একদম, মানে একদম পূৰা তত নাইকিয়া হৈ গৈছে। এতিয়া মানে কৈছে যে একো আমি কথা একোৱেই নকওঁ, আমি এতিয়া খামহে। আমি এতিয়া খাই বৈ লওঁহে। পথাৰত খোৱা বোলে বহুত একদম আনন্দ, আৰু বোলে একদম পূৰা ধান কাটি বোলে ভাগৰ লাগি গৈছেগৈ। বহুতখিনি হয়, আজি বহুত ধান কাটিছে। কথা মানে ক'বলৈ মন নাযায়, কিন্তু খাব লাগিব। মানুহে কৈ আছে ভোক লগাৰ আগত একো ক'ব পৰা নাই দেই। এয়া পূৰা বনাই আছে। বহুত ভাল লাগিছে। আছে এয়া খাব হ'ব এতিয়া, আৰু মই খাম এতিয়া। এয়া দি আছে, চবকে দিছে পূৰা, চবকে দিছে। এয়া আমাৰে বাঢ়িবলৈ লৈছে। এইফালে পথাৰত ভাত আমি পথাৰত আহি মেলি পাই গ'লোহি। এতিয়া ভাত খাম। এয়া ভাত আনিছোঁ একদম পূৰা মাংস, এই ৰকম মাংস একদম পূৰা এই চাট মজা লাগে কৈছোঁ নহয়। পথাৰত ভাত খোৱা এটা আমেজেই বেলেগ কৈছোঁ নহয়, বহুত ভাল লাগে খাই। এইফালেও এয়া খাই আছে। এইখিনি এয়া খাই আছে। এয়া সকলো এতিয়া খোৱাত ব্যস্ত দেই। কাকো একো কথা সুধিব নোৱাৰি, এতিয়া কোনেও নকয়। এটা সকলো খোৱাত ব্যস্ত হৈ আছে। ময়ো খাই আছোঁ বাৰু। বতুৱা উদং কৰি দিছে, দিছে নাই দে দি মানে পথাৰত খাবহে লাগে, আৰু খাব লাগে একদম। জলকীয়া টেমাটো দে, নিমখৰ পাতখন দে।